আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোত আজি মই আপোনাক জনাম মানে দেখাম আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ কেইটামান স্মাৰ্ট ট্ৰিক। গতিকে ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু সেই স্মাৰ্ট ট্ৰিককেইটা ইউজ কৰি আপুনি নিজকে স্মাৰ্টফোনটো ইউজ কৰিবলৈ শিকক। আৰু বহুতেই স্মাৰ্ট ট্ৰিকবিলাক জানে আৰু স্মাৰ্টলি ইউজ কৰি আছে। যিসকলে জানে তেওঁলোকে ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু লগতে আপোনাক দুটামান মই হোৱাটছআপৰ নিউ আপডেট ট্ৰিক আহিছে সেইকেইটা আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে আপুনি এই যিকেইটা স্মাৰ্ট ট্ৰিক দেখাম সেই স্মাৰ্ট ট্ৰিককেইটা আপোনাৰ ফোনটোত স্মাৰ্টলি ইউজ কৰক আৰু নিজকে স্মাৰ্ট যেন ফিলিংছ মানে অনুভৱ কৰক। ঠিক আছে, গতিকে মই দেৰি নকৰোঁ, মোৰ ভিডিঅ'টো আপোনালোকক লৈ যাওঁ। তাৰ আগতে আৰু এটা কথা কওঁ, যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকে মোৰ চেনেলটোত অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কিনাৰতে থকা ঘণ্টাৰ যিটো আইকন আছে তাতে ক্লিক কৰি দিওঁ। গতিকে ব'লক দেৰি নকৰোঁ, মই ভিডিঅ'টো ফাইনেলি মই মোৰ মোবাইলৰ স্ক্ৰীণত আহিলোঁ আৰু আপোনালোকক যে ক'লোঁ মোবাইলৰ স্মাৰ্ট ট্ৰিক্স আৰু স্মাৰ্টভাৱে আপুনি ইউজ কৰাৰ কাৰণে, কিন্তু তাৰ কাৰণে আৰু এটা বহুত জৰুৰী এপ্লিকেশ্যন আছে। আপুনি সেই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত ইনষ্টল কৰি ৰাখক আৰু সেইটো মই ইনষ্টল কৰি ল'ম আজিৰ পৰা, বাৰু আগতেও কৰিছিলোঁ। চ' আপোনালোকক মই ফাৰ্ষ্ট আপোনালোকে কি কৰিব, এপ্লিকেশ্যনটো ইনষ্টল কৰিবলৈ আপোনালোকৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰ আছে প্লে ষ্ট'ৰতে যাব আৰু ইয়াতে চাৰ্চ কৰিব লক LOCK ৱাটছ। ঠিক আছে, লক ৱাটছ এণ্টি থিফ যিটো ফাৰ্ষ্টতে আহিছে এইটোত আপুনি টেপ কৰিব। টেপ কৰোঁতে আপোনাৰ এইটো ইনষ্টল কৰি ল'ব। এইটো বহুত MB নহয়, অনলি 177 KB। ঠিক আছে, 1 MBও নাই। গতিকে এইটো আপুনি ইনষ্টল কৰি ৰাখিব, একো ডাঙৰ কথা নহয়। আৰু এইটো কি হ'ব ইনষ্টল কৰি ৰাখিলে মই আপোনালোকক কৈছোঁ। হয়, প্ৰথমে মইতো এইটো ইনষ্টল হৈ লওক। হয়, ইনষ্টল হ'ল। ইয়াতে মই এতিয়া অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনাৰ এনেকেই পেজটো অ'পেন হ'ব। ইয়াত বিশেষ কৰিবলগীয়া একো নাই। আপুনি ফাৰ্ষ্ট যিটো দেখিছে চেণ্ড এলাৰ্ট ইমেইল, এইটোত আপুনি অন কৰি ৰাখিব লাগিব। হয়, ইয়াতে পাৰ্মিশ্যন বিচাৰিব, এইটো আপোনালোকে অ'কে কৰি দিব, পাৰ্মিশ্যন দি দিব। হয়, ইয়াতে আপোনাৰ দেখিছে যে তলতে আছে এক্টিভেট, এইটো আপুনি এক্টিভেট কৰি ল'ব লাগিব। এক্টিভেট কৰাৰ পিছত মই এইটো এলাউ কৰি দিছোঁ। এইটো পাৰ্মিশ্যন বিচাৰিছে, এলাউ কৰি দিব। আৰু ইয়াতে আপোনাৰ ইমেইল ID চিলেক্ট কৰিব দিছে। ইয়াতে আপোনাৰ থকা ভিতৰতো দিব পাৰে আৰু তলতে এড একাউণ্ট আছে তাৰ পৰাও আপুনি এটা দিব পাৰে। মই থকাই এটা দি দিছোঁ আৰু এইটো অ'কে কৰি দিছোঁ। ইয়াৰ কাম ইমানতে শেষ। এতিয়া কৈছোঁ যে ইয়াৰ প্ৰধান কামটো কি। ইয়াৰ কাম হৈছে কি, আপোনাৰ মোবাইলটো যদি কেতিয়াবা হেৰাই যায় বা আপোনাৰ মোবাইলটো কেতিয়াবা যদি চুৰি হৈ যায় তেতিয়া এই এপটোৱে আপোনাক সহায় কৰিব। কেনেকৈ সহায় কৰিব, আপোনাৰ মোবাইলত কিন্তু এটা পেটাৰ্ণ লক দি ৰাখিব বা পিন লক দি ৰাখিব আৰু যিটো আপোনাৰ ইমেইল ID আপুনি ইয়াতে দিলে সেই ইমেইল IDটো আপুনি মনত ৰাখি থ'ব আৰু যিটো পাছৱৰ্ড সেইটো মনত ৰাখি থাকিব। তেতিয়াহে আপোনাৰ কামত আহিব। মানে যেতিয়া আপোনাৰ সেই চোৰটোৱে বা কোনোবাই মোবাইলটো পালে, হেৰালে, মোবাইলটো তেওঁ যেতিয়া পাব, ইয়াতে যেতিয়া ৰং মানে ভুল পেটাৰ্ণ বা ৰং যদি পিনটো দিয়ে, এই আপোনাৰ মোবাইলৰ ফ্ৰণ্ট কেমেৰাটোৰ পৰা সেই মানুহজনৰ ফটোখন কেপচাৰ কৰিব আৰু কেপচাৰ কৰি আপুনি যিটো ইমেইল ID দিছিলে সেই ইমেইল IDটোত ফটোখন পঠাই দিব। তাৰ পৰা আপুনি চাব পাৰিব বা চিনি পাব পাৰিব যে আপোনাৰ মোবাইলটো কাৰ হাতত আছে আৰু কোনে লৈছে। ঠিক আছে, এই এপ্লিকেশ্যনটো ইমান সৰু কিন্তু ইয়াৰ কামটো বহুত ডাঙৰ। গতিকে আপোনালোকে এপ্লিকেশ্যনটো মই ভাবোঁ ইনষ্টল কৰি ৰাখিব। হয়, ইয়াৰ পিছত আপোনাৰ স্মাৰ্ট ট্ৰিকটো আজি এটাই কৈছোঁ স্মাৰ্ট ট্ৰিকৰ কথা, বাৰু পিছতো আপোনালোকক জনাই থাকিম। স্মাৰ্ট ট্ৰিকটো এনেধৰণৰ, আপুনি ধৰি লওক কাৰোবাক কল কৰিব লাগে। কল কৰিবলৈ যাওঁতে আপুনি কি কৰিব লাগে, নাম্বাৰটো প্ৰথমে উলিয়াই ল'ব লাগে। কণ্টেক্ট লিষ্টত যাব লাগে, লিষ্টত গৈ নেমটো চাৰ্চ কৰিব লাগে, তাৰপিছতহে আপোনাৰ তাতে নাম্বাৰটো ওলাব আৰু আপুনি কল কৰিব পাৰিব। কিন্তু তাতকৈ এটা ইজি আৰু স্মাৰ্ট ট্ৰিক আছে। আপুনি জানেনে স্মাৰ্ট ট্ৰিকটো কি? বলক তেন্তে দেখাইছোঁ। আপোনাৰ এই কিপেডখন উলিয়াই ল'ব, মোবাইলত থকা কিপেডখন ওলাব। ওলোৱাৰ পিছতে আপোনাৰ যিটো দেখিছে 1 2 3 4 5 6 এনেকৈ 9লৈকে আছে, তাৰ সেই 1 2 3ৰ পৰা চব যে আপোনাৰ এলফাবেটকেইটা আছে সেই এলফাবেটকেইটা আপুনি সদায় ইউজ কৰিব। ইয়াতে ধৰি লওক আপুনি কাৰোবাৰ নাম্বাৰটো ছেভ কৰিব লাগে, আপোনাৰ নাম্বাৰটো ইয়াতে ছেভ আছে। চ' মই ধৰি লৈছোঁ মই চাৰ্চ কৰিম অংকুৰৰ নাম্বাৰটো। গতিকে কি কৰিব লাগিব, ইয়াতে 2 যিটো কিপেডখনত যিটো 2ত আছে ইয়াতে Aটো আছে, Nটো ক'ত আছে 6 নম্বৰত আছে, Kটো ক'ত আছে 5 নম্বৰত আছে, Uটো ক'ত আছে 8ত আছে, Rটো ক'ত আছে 7ত। এই নাম্বাৰকেইটা মই ডায়েল কৰি দিলোঁ আৰু ওপৰত দেখা পালে আপোনাৰ অংকুৰৰ নামটো এটি
শ্ব' কৰিছে ইয়াতে আপুনি প্ৰেছ কৰিলে কল কৰি দিলে এইটো এটা বহুতেই স্মাৰ্ট ট্ৰিক হয় আপুনি আজিৰ পৰা এইটো ইউজ কৰিব যদি কৰা নাই ঠিক আছে নেক্সট বলক আপোনালোকক মই এতিয়া হোৱাটছআপৰ এটা মানে নিউ আপডেট আহিছে সেইটো দেখাইছোঁ হয় চ' আপোনাক মই দেখাম এতিয়া হোৱাটছআপৰ যিটো নিউ আপডেট আহিছে আৰু এটা লগতে এটা ট্ৰিকো দেখাম বাৰু চ' আপুনি কি কৰিব ফাৰ্ষ্ট টাইম আপুনি হোৱাটছআপত যাব লাগিব কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ হোৱাটছআপটো যাতে আপুনি প্লে ষ্ট'ৰত গৈ আপডেট কৰি লয় যদি আপডেট কৰা নাই তাৰপিছত আপুনি হোৱাটছআপটোত আহি তিনিটা যিটো ডট আছে তাতে যাব তাৰপিছত ছেটিংছত যাব ছেটিংছত যোৱাৰ পিছতে আপোনাৰ এটা দেখিছে নহয় এটা QR কোডৰ অপশ্যন আহিছে হয় এইটো ছাইডত দেখিছে যিটো QR কোডৰ অপশ্যন আহিছে ইয়াতে আপোনাৰটো নতুনকৈ আহিছে এইটো যদি আপুনি প্ৰেছ কৰে এনেকুৱা এটা দেখা পাব ওপৰত থাকিব এফালে মাইকত এফালে স্কেন কোড এইটো হৈছে আপোনাৰ হোৱাটছআপৰ যিটো কণ্টেক্ট নাম্বাৰ আছে এইটো আপোনাৰ এটা QR কোড বনাই দিছে হোৱাটছআপৰ ফালৰ পৰা আৰু এটা এইফালে চালে স্কেন কোড আপোনাৰ যিটো কোড আছে আগতে আপুনি কি কৰিব লাগিছিল আপোনাৰ নাম্বাৰটো কাৰোবাক দিব লাগিছিল তেওঁ ছেভ কৰিবলগীয়া হৈছিলে ছেভ কৰাৰ পিছত আপোনাৰ নাম্বাৰটো হোৱাটছআপত আহিছিলে কিন্তু এতিয়া এনেকুৱা নহয় এতিয়া আপুনি কি হ'ব আপোনাৰ এই যিটো স্কেন আছে ইয়াৰ পৰা যদি কোনোবাই আপোনাক স্কেন কৰিলে আপোনাৰ কোডটো ডাইৰেক্টলি তেওঁৰ মোবাইলটোত মানে হোৱাটছআপত ছেভ হৈ যাব আৰু আপোনাক মেছেজ কৰিব পাৰিব চ' মই দেখাইছোঁ আৰু এটা মোবাইল লৈ সেইটো ধৰি লওক মই ইয়াৰ পৰা এতিয়া স্কেন কৰোঁ মই যদি স্কেন কৰোঁ মোৰ কোডটো হয় এইটো দেখিছে কেনেকৈ আপোনাৰ স্কেন হৈ গৈছে আৰু নেক্সট মোৰ যিহেতু ছেভ আছিলে নাম্বাৰটো সেইকাৰণে এনেকৈ ওলাইছে এইটো এটা বহুতেই ইজি হয় আপুনি এতিয়া নাম্বাৰটো শ্বেয়াৰ কৰি গ'লে আৰু নেক্সট যিটো আছে সেইটো আছে আপোনাৰ দেখাইছোঁ আপুনি ষ্টেটাছবিলাক প্ৰায় চাই থাকে ষ্টেটাছবিলাক চাই থাকোঁতে কি হয় ধৰি লওক মই আপোনাক এটা দেখাই দিছোঁ হয় এইখন চাই আছে এইখন আপুনি ষ্টেটাছখন এনেকৈ চাই থাকিবলৈ হ'লে আঙুলি এটা দি এনেকৈ কৰি ধৰি ৰাখিব লাগিব কিন্তু এৰি দিলে ষ্টেটাছটো গুচি যাব নহয় জানো কিন্তু আপুনি এনেকৈ যদি বহুত টাইমৰ কাৰণে ৰখাব বিচাৰে বা পঢ়িব বিচাৰে এনেকৈ আঙুলিটো নধৰাকৈ তেন্তে আপোনাৰ হাতৰ যি তিনিটা আঙুলি আছে তিনিটা আঙুলি দি এনেকৈ কৰি তিনিটা আঙুলি যদি দি ধৰি ৰাখে তেতিয়া ফটোখন ৰখি থাকিব ঠিক আছে আৰু আজিলৈ ইমানতে হয় ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ